এইফালে আছে মাংস, এইফালে আছে চব্জি, ঘৰৰে ফুলকবি শাক, তাৰপিছত এইফালে মুড়িঘণ্ট, এয়া হৈছে মানে গৰম গৰম ভাত বনাই আনিছে। লগে ভাগে এয়া বৌয়ে পৰা হাঁহি হাঁহি বাঢ়ি আছে। তাৰপিছত এয়া ডাঙৰ বৌ। দেউতা ঢুকাওঁতে তেনেকৈ লগতে খোৱা হৈছিলে হয় নাই? এয়া আছে আকৌ গধূলিলৈ আছেই ন? গধূলিলৈ চুঙাই মাংস ৰুটি ওচৰলৈ আনা চব ওচৰলৈ আনা। সেয়া পনীৰ পনীৰ নহ'লেও হ'ব। সেয়া হেৰি মাংস পনীৰ ন এয়া থাকিয়ে গৈছিল। সকলোখিনি দেখুৱাই দিছোঁ। আৰু বাৰ্থডে পাৰ্টি এয়া আমি আজি ঘৰুৱাভাৱে বাৰ্থডে খাব লৈছোঁ। ঘৰুৱাভাৱে বাৰ্থডে খাব লৈছোঁ। এয়া জা জোৱালি 4জনী মিলি ওচৰৰ কেইজনী আৰু আকৌ দূৰৰ কেইজনীয়ে দেখিলে মনটোতে দুখ কৰিব নাই। দুখ চুখ নকৰিব। আমি ওচৰৰ কেইজনীয়ে খাব লৈছোঁ। এই জুইশালতে